बैकग्राउंड में म्यूजिक क्यों नहीं चल गाने से बोलो ना आपके गार मारा जाके बेंचो মোৰ মৰমৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছা ভালে থাকা হাঁহি থাকা আৰু দাঁত দেখাই থাকা পুনৰ আহি গ'লো মই এটা তোমালোকৰ মাজত পানী ৰোষ্ট ভিডিঅ' লৈ তো আজিৰ ভিডিঅ'টোত আমি কথা পাতিম কাৰ ওপৰত এনেকুৱা এটা প্ৰাণীৰ ওপৰত কথা পাতিম যিটো মানুহৰ মুখেৰে এতিয়ালৈকে কথাটো ফুটি ওলোৱা নাই নিজৰ ভাষা যিটো এই অসমখনত থাকিলে অসমীয়া ভাষাটো আমাৰ সম্পূৰ্ণ কৰিব পাৰিব লাগিব চ' এনেকুৱা এটা পণ্ডিত হয় পণ্ডিত মই কোনো মন্দিৰৰ পণ্ডিত নহয় খিয়াল পণ্ডিত হয় জংঘলে ঘূৰি ফুৰা তো আপোনালোকৰ যদি বিলিভ হোৱা নাই তো বিশ্বাস হোৱা নাই তেনেহ'লে মই দেখাই দিছোঁ খিয়াল পণ্ডিত ক'ত আছে আৰু কেনেকৈ আছে কি কৰি আছে তো এই খিয়াল পণ্ডিতে কেইটামান ভাষা ক'ব আজি ভাষা নাই ভাষা এই ভাষা কেইটামান ক'ব আপোনালোকে সম্পূৰ্ণ ভাষাটো শুনি লওক আৰু সেই মনটোৱেই পবিত্ৰ যিটো মনে আন এটা মনৰ ভাষা বুজি পায় কি আৰু বোলো সেই মনটোৱেই পবিত্ৰ যিটো মনে আন এটা মনৰ ভাষা বুজি পায় এই মনটোৱে পবিত্ৰ যিটো মানে আন এটা মনৰ ভাষা বুজিব ভাষা কেলা ভাষা ভোচৰিকে ভাষা নহয় বে কেলা ভাষা শুনি ল কেলা পিছত ভিডিঅ' বনাবি তই ভাষা অ'কে ন' ভাষা অনলি ভাষা মই সিংগেল প্ৰেম কি বুজি নাপাওঁ হ'লেও কথা দিছোঁ কাৰোবাক যদি ভাল পাওঁ হাজাৰ বিপদৰ মাজতো তেওঁক সুখত ৰাখিবলৈ চেষ্টা কৰিম সি বোলে ছিংগেল হয় ঠিক আছে তো তাৰ ছিংগেলটোৰ প্ৰমাণ সি নিজে দি আছে কিন্তু সি যে ছিংগেল নহয় তাৰ প্ৰমাণটো মই নিজে দিম নে কি কয় তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ बैकग्राउंड में म्यूजिक क्यों नहीं चल गाने से बोलो ना आपके गार मारा जाके बेंचो তো মোৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই আছে দেখি আছে শুনি আছে বুজি আছে সকলো বুজি কিন্তু একো বুজা নাই মই এতিয়া বুজালেহে গম পাওঁ সি বোলে ছিংগেল হয় ঠিক আছে তেনেহ'লে তই যদি ছিংগেল হয় কেলা তোৰ পিছত এইজনী কোন আকৌ बोलो ना अब क्या करे बहनचो तो उसको भी एक्स्ट्रा से बोलना पड़ेगा এইবিলাক কিহৰ মানে এইবিলাক কি চিষ্টেম এবাৰ ছিংগেল বুলি কবি এবাৰ গাৰ্লফ্ৰেণ্ড লৈ ঘূৰিবি তাৰপিছত গান গাবি বাল কৰিবি তই কেলা মানে কি বুলি ভাবিছ অসমৰ মানুহবোৰ বুৰ্বক পাইছ নেকি কেলা তই হা তোমাৰ ফোন আহিলে মোৰ মোবাইলতে নহয় মোৰ হৃদয়খনতো ৰিংটং বাজি যায় নাই একদম বজা নাই কেলা মই ইয়াৰ নিচিনা কেলা ফকটীয়া নহয় মোৰ কাৰোবাৰ ফোন আহিলে অনলি ফোনতহে ৰিংটনটো বজে অ'কে তো মোৰ কেলা এইটো কি হয় কেলা মোবাইল হয় নেকি ভিতৰত যদি কেলা ভাবিছোন কিবা মেচিন মানুহ হয় নে ৰবট হয় তই কেলা ভিতৰত কেনেকে ৰিংটনটো বুজিব কেলা যা ভাগ পহলে ফুৰসত মে নিকল সময়বোৰ বহুত মূল্যৱান ফালতু মানুহৰ পিছত লাগি নষ্ট নকৰিবা তো বন্ধুসকল অন্যটো যিয়ে নহওক বাৰু যিখিনি কথা পাতিলোঁ ভাল কথা পাতিলোঁ বা বেয়া কথা পাতিলোঁ কোনো মনত বেয়াকৈ নল'ব মই এইটো ভিডিঅ' বনাইছোঁ কাকো পাৰ্চনেল এটেক কৰা মানে আশাৰে নহয় তেনেকুৱা একো নাই ত' যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি আগে বঢ়াই দিয়ক আৰু এই পণ্ডিতৰ কাষলৈ জানো গৈ পাই ভিডিঅ'টো এনেকুৱা কৰি দিয়ক কিন্তু এই পণ্ডিতৰ ভিডিঅ' চাই মই এটা কথা গম পাইছোঁ যে সময়বোৰ এই পণ্ডিতটোৱে মানে এটা কথা কৈছে যে সময় বহুত মূল্যৱান ফালতু মানুহৰ পিছত সময়বোৰ নষ্ট কৰি একো লাভ নাই তেনেহ'লে মই কি কৰি আছো ইয়াৰ পিছত মই সময় কিয় নষ্ট কৰিছোঁ কাৰ বিষয়ে কাক কি কথা কৈ আছো তো ইউ এটা ফালতু হয় তাৰ পিছত মই সময়বোৰ নষ্ট কৰি কোনো লাভ নাই তো এইটো কাৰণে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ